ৰাইচ মই আকৌ আহি গ'লোঁ তিনিচুকীয়াৰ ব্লগ দি শেষেই হোৱা নাই এলাহৰ কাৰণে ব্লগবিলাক এডিট কৰিবলৈ আছিলেই জানেনে এয়া জেঠাইহঁতৰ ঘৰলৈ বুলি আহিলোঁ আৰু অলপ সময় পাছতে এয়া জেঠাই ঘৰ পায়ে গ'লোঁ কাৰণ বৰ্তাহঁতৰ ঘৰৰ পৰা অলপমান দূৰ টমটমত আহিছোঁ আৰু ধুনীয়াকৈ পাই গৈছোঁ মোৰ লগত আমাৰ গেংটো মানে ছোৱালীৰ গেংটো মানে আহিছে আৰু বাকী এইফালে আমাৰ জেঠাই আৰু বৰ্তাৰ ছোৱালীজনীক চিনাকি কৰাই দিয়া নাছিলোঁ এয়া বাবলি বা বহুত আগৰ ব্লগত দেখাইছিলোঁ তাৰপিছত আজৰি সময়ত আমি চালোঁ পুৰণি এলবামৰ ফটো আৰু এইবিলাক চাই বিৰাট ভাল লাগে মানে কৈছোঁ নহয় কি ঘৰত অলপমান কথা পাতি আছিলে যে ভইচ অভাৰটোতে বাহিৰৰ চাউণ্ডৰ অকণমান ভইচবিলাক আহি গৈছে আৰু সেইবিলাক আৰু বেয়া নাপাব তাৰপৰা জেঠাইক মোৰ ব্লগৰ চেনেলটো দেখালোঁ আৰু ধুনীয়াকৈ তাৰপিছত পাকঘৰত কি চলি আছে বুলি গ'লোঁ তাৰপিছত কোনে পাই আজি ঔটেঙাৰ সৈতে গাহৰি মাংস মই গাহৰি মাংস খাইছোঁ পিছে ঔটেঙাৰ সৈতে একদম এইবাৰ প্ৰথম হ'ব দেই আৰু বনাব আমাৰ বাবলা দায়ে ভিডিঅ'ত উলিয়াবলৈ মানা কৰিছিলে সেইকাৰণে মানে উলিওৱা নাই উলিয়াবলৈ মানা কৰাৰ ৰিজন এটাই আছিলে সি গেঞ্জি পিন্ধি আছিলে মানে মাংসটো বনাওঁতে সিটো বঢ়িয়া টেষ্টি মাংস বনাইছে বাকী মানে ভইচ অভাৰটোতে অলপমান হাঁহিটো উঠিবই ন এইটো কথাত মানে পটককৈ মনত পৰি গৈছে এতিয়া ঘৰ আজোৱা কাহিনীবিলাক মানে এটা এটাকৈ মনত পৰি গৈ আছে তো বাবলা দা মানে মোৰ জেঠাই ল'ৰাই হয় আৰু এইফালে ধুনীয়াকৈ মাংস বনি আছে তাৰপাছত একদম ৰেডি হৈ গ'ল টেষ্টি গাহৰি মাংস পিছে মাংসটো ঠিকেই হৈ গ'ল প্ৰথমৰ টিপত পিছে আমি খোৱা নাই দেই একদম ল'ৰা গেংটোৱে খাইছে লগতে জেঠাইও এড হৈ গৈছে আৰু ধুনীয়াকৈ অলপ সময় পাছতে পিছে মাতটো লগালে পূজা খাবলৈ হ'ল বুলি তাৰপিছত ধুনীয়াকৈ একদম খাবলৈ ল'লোঁ আৰু মোৰ পিছত লগত কোনে খাইছে জানি এইফালে বাবলি বা চুমনি বা চবকে কেনেকুৱা হৈছে সুধিছোঁ পিছে মই নাই বনোৱা যদি সুধি ভাল লাগে ন কেনেকুৱা হৈছে বাকী আজিলৈ ইমানেই ভিডিঅ'টো কেনেকুৱা পালে জনাব বাই